বন্ধুসকল আৰু অসমবাসী ৰাইজ, মই জুবিন গাৰ্গৰ বিষয়ে এটা কথা ক'ব বিচাৰোঁ, আৱেগিক কথা এটা। আৰু মই টুপিটো পিন্ধি লৈছোঁ আচলতে কোনো ধৰণৰ চখৰ বা ষ্টাইলৰ কাৰণে নহয়। মই তেখেতৰ প্ৰতি সন্মানেই এটা জনাইছোঁ, কাৰণ তেখেতো এনেকুৱা ধৰণৰ টুপি পিন্ধিছিলে আৰু সৌভাগ্যবশতঃ মোৰ ঘৰতো এনেকুৱা টুপি এটা আছে। এতিয়া কথাটো হ'ল কি, মই তেওঁৰ গান এটা অলপ গুণগুণাই দিব খুজিছোঁ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিব নেকুৱা। মই নথকাৰ অনুভৱ। তোমাৰ অনুভৱটো আমি চিৰদিনেই অনুভৱ কৰিম জুবিন দা। কথাটো হ'ল কি, মই এটা প্ৰশ্ন কৰিব খুজিছোঁ আমাৰ অসমৰ ৰাইজক, যে আমি আমাৰ নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলাইছোঁ নেকি? আমাৰ অসমীয়া মানুহখিনি নিজৰ অসমীয়া মানুহখিনিৰ ওপৰতে বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতিত আহি পৰিছে। সেইকাৰণে আজি জুবিনৰ সেই নিথৰ দেহটোক ওৰ পৰা তলৈ টানি টানি আনি দুবাৰ তিনিবাৰকৈ পষ্টমৰ্টেম কৰিবলগীয়া হৈছে। মই হ'লে দুখ পাইছোঁ, কাৰণ মোৰ এনেকুৱা এটা অনুভৱ হৈছে আমাৰ মাজতে বিশ্বাসৰ অভাৱ। আমি আমাক বিশ্বাস কৰিব নোৱাৰা হৈছোঁ। আমাৰ ইমান মৰমৰ শিল্পী এজনৰ মৃত্যুত আমাৰ মানুহকে সন্দেহ কৰিব লগা হৈছে। প্ৰত্যেকটো অসমত থকা বা বিভিন্ন ভাষা ভাষীৰ মানুহ জুবিনক ভাল পায়, সকলোৱে ভাল পায়। তো কথাটো অকণমান দুখ লগা, মোৰ দুখ লাগিছে, মানে এই যে কটা চিঙা ইমানখিনি কৰিছে। গতিকে তেওঁৰ দেহাটোতো সিমানখিনি কষ্ট পাতি নিবিচাৰোঁ। জীয়াই থাকোঁতে যি কষ্ট পালে। গতিকে মৃত্যুৰ সময়তো কষ্টতেই মৰিলে, আৰু পিছতো তেওঁৰ দেহটো মানে শান্তিত থাকিব পৰা নাই। ইফালৰ পৰা এইফালে এইখিনি ক'লোঁ, দুখ লাগিছে। এইখিনি কথা ক'লোঁ। তেওঁৰ আত্মাই শান্তি পাওক, আকৌ ঘূৰি আহক। আমি তোমাৰ বাবে আকাশৰ তলত ৰৈ থাকিম জুবিন। একদম মনত ৰাখিবা, তুমি আহিব লাগিব, পুনৰ আহিব লাগিব।